বন্ধুসকল জীৱনত যিকোনো হৈ যাব পাৰে তো তাৰে আজি এটা জ্বলন্ত উদাহৰণ লৈ আহিছো এটা নতুন ভিডিঅ' লৈ মই অতুল জিচু গগৈ পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ' লৈ আজি আহিলো মই বৰ্তমান মৰাণত আছো এনে এজন ব্যক্তিক লগ পাম যিজন ব্যক্তিয়ে এটা টাইমত দুলীয়াজনৰ ৰিক্সা চলাইছিলে গোটেই দিনটো ৰিক্সা চলাই যি পইচা পাইছিলে গধূলি গোটেই সোপা মদ খাই উৰাই দিছিলে তথা দুলীয়াজনৰ ওচৰতে থকা টিলিঙা মন্দিৰত গৈ পিনি ভাং খাইছিলে মানে তেনেকৈ পৰি থাকিছিলে প্ৰায় 1.5 to 2 বছৰ তেনেকৈ কটালে আৰু পাছত আজি তেওঁ যেনেকুৱা এটা স্তৰত আছে বাট কেনেকুৱা এজন ব্যক্তিলৈ পৰিণত হ'ল তো তাকে আজি দেখাবলৈ আহিলো এইপিনে আমাৰ লগত আছে টিটু বৰাইক বৰ্তমান তেওঁ ইস্কনৰ এজন সেৱক হয় তেওঁ এতিয়া বৰ্তমান ইস্কনে দিয়া নাম নহয় জানো হৈছে তাৰক ব্ৰহ্ম নাম যজ্ঞ দাস বহুত দীঘল নাম মনত থাকলৈ দিগদাৰ হয় স্বাগতম জনাইছো মোৰ চেনেললৈ মেইন কথা হ'ল কি আপোনাৰ যিটো জীৱনৰ কাহিনীটো সেইটো মোক অলপ প্ৰভাৱিত কৰিলে তথা মোক ভালো লাগিলে তো সেইকাৰণে এটা পজিটিভ ভিডিঅ' লৈ আজি আকৌ আহিলো তো মানুহকো দেখাইছো যে মদ খোৱা ভাং খোৱা টিটু বৰাইক য'ত এটা টাইমত ৰিক্সা চলাই য'ত পৰি আছিলে আজি যেনেকৈ ভগৱানৰ কেনেকৈ আহিলে এইটো ক্ষেত্ৰত আপুনি যে আজি আপুনি ভাগৱত গীতা পঢ়িলে প্ৰথম কি হ'ল কি নাই সকলোখিনি আমাক অলপ অলপকৈ চমুকৈ কৈ যাওকচোন এটা টাইম আছিলে যেটো টাইমত মই দুলীয়াজনৰ ৰিক্সা চলাইছিলো হয় সেইটো টাইমত মই পুৰা মদ ভাঙতে এনি টাইম থাকো 24 ঘণ্টা বুলি ক'লেও বেয়া নহয় হয় তো মাজে সময় টিলিঙা মন্দিৰলৈ যাওঁ তাতে গৈ পিনে মই এটা টাইমত শিৱ ভক্ত আছিলো হয় শিৱ ভক্ত বুলি কওঁ মদ ভাং খাই ব্যস্ত হৈ থাকো মানে শিৱৰ নাম লৈ একচুৱেলি ভাং খোৱাটোহে আপোনাৰ এটা খোৱাটোহে মানে আছিলে শিৱ ভক্ত বুলি কওঁ আৰু ভাং খাওঁ আৰু এটা আপোনাৰ ঘৰত কোন কোন আছে এতিয়া ঘৰত বৰ্তমান মই আছো আৰু কৃষ্ণ আছে নি তো বন্ধুসকল এইপিনে দেখাব বিচাৰিম এইটো হৈছে তেওঁৰ ঘৰ তো তেওঁ অকলে আছে তেওঁৰ মাক দেউতাক ঢুকাল কিমান চনত ঢুকাল মা ঢুকুৱা আজি 1.5 বছৰ হৈছে 1.5 বছৰ হৈছে আৰু দেউতা সৰুতে ঢুকালে আৰু তেওঁ এতিয়া বৰ্তমান অকলে থাকে মই আছো আৰু কৃষ্ণ আছে কৈছে ভিতৰত কৃষ্ণৰ বৰ ধুনীয়াকৈ থাপনা আছে মই দেখাম আৰু মেইন কথা হ'ল কি দুলীয়াজনে কোন চনত চলাইছিলে ৰিক্সা এইটো 2011-12 ভিতৰত পুৰা ৰিক্সা চলাই গধূলি পুৰা খাই দিয়ে গধূলি খাই তাতে টিলিঙা মন্দিৰতে গৈ এনেকে মই মালা এডাল কিনো সেই মালাডাল কেতিয়াবা ডিঙিত পিন্ধো কেতিয়াবা হাতত পিন্ধো কেতিয়াবা সেই মদ ভাং খাই যেতিয়া নিচা হৈ যাওঁ অকলশৰীয়া লাগে সেইডালক উলিয়াই মানুহক দেখাবলৈ কাৰণে মানে জব কৰো এনেই নাটকৰ নিচিনা মানে মদৰ নিচাটো মানে এনেই আৰু এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে মই মানে হৰে কৃষ্ণ জব কৰি থাকো নাটক কৰি থাকো সেই নাটক কৰি থাকোতে আজি মোৰ হাতলে সঁচাকে আহিলে চুব পাৰে এডাল হৈছে এতিয়া আমাক দীক্ষা হওঁতে দিছে এডাল আমাৰ তুলসী মালা হয় তুলসী মালা হয় যিজন আমাৰ দীক্ষা হোৱাৰ পিছত আমাৰ গুৰু মহাৰাজে দিয়ে এডাল তুলসী মালা হয় তুলসী মালা বুলি ক'লে কিন্তু এইটো যে কাঠৰ নিচিনা নে তুলসী গছৰে তুলসী গছৰ হেৰি হয় ন গছৰ হয় আৰু আপুনি আজি ধেমালি কৰোঁতে এইটো পৰ্যায় পালে এইটো এনেকে নাটক কৰি থাকোতে হঠাতে এদিন মই এখন গাড়ী দেখো ইস্কনৰ গাড়ী সেই তেতিয়া মই নাজানো যে এখন ইস্কনৰ গাড়ী ইস্কন মানে কি জানিছিলে নাই এতিয়া ইস্কন মানে কি সেইটো একো নাজানো মই কোনোবা বৈষ্ণৱ আহিছে কিতাপ বিক্ৰী কৰিবলৈ কাৰণে বহুত মানুহে ইস্কন মানে কি নাজানে তো সেইকাৰণে কৈ দিছো ইস্কন এনেকুৱা এটা সংস্থা যি শ্ৰীকৃষ্ণৰ ভগৱানৰ সেৱক হয় তথা ভাগৱত গীতা ৱৰ্ল্ড ৱাইড গোটেই ইণ্টাৰনেশ্যনেলি গোটেই পৃথিৱীত সকলোতে ভাগৱত গীতা বিলাই আহিছে তেনেকুৱা এটা সংস্থা হয় নহয় জানো হয় তো তেনেকে ইস্কনৰ গাড়ী আহিলে তাৰ পৰাই মই ভগৱত গীতা এখন কিনো কেলে কিনিব মন গ'ল মদাহীয়ে জানো নাজানো মোৰ মনটোৱে ক'লে যে ভগৱত গীতাখন আমাৰ দৰকাৰী বস্তু সেই গীতাখন শুনিছিলো গীতাখনৰ কথা সকলোতে জানো যে গীতা সেই কিনো গীতা অকমান লৈ চাওঁচোন সেই গীতা এখন আনিলো সেই আনি পিনে ঘৰতে মই মদ ভাং খাই গীতা পঢ়ো মদ ভাং খাই মদ ভাং একদম মাছে মইতো এটা টাইম নাছিলে যিটো মই নিৰামিষকে খাইছো সদায় মাংস সদায় ডেইলি আধা কেজি গাহৰি মাংসটো অকলে খাওঁ মই এটা টাইম নাই মানে একটা সময় নাই যে মই নেখাওঁ ডেইলি মানে লাগে গাহৰি মদ ভাং খাই গীতা পঢ়িছো একদম মদ ভাং খাই পঢ়িছো আৰু মোৰ আজি পুৰা মনত আছে যিটো 2012 31 ডিচেম্বৰ যিদিনাখন মদ ভাং খাই মই গীতা পঢ়ি আছিলো সেইদিনাখন মোৰ গাৰ পৰা কিবা এটা মানে কি হৈছে মই নাজানো সেইদিনাখনে মই লাষ্ট খোৱা কিমান চনত খাইছিলে 2012 31 ডিচেম্বৰ মোৰ এইটো একদম পুৰা সদ্যহতে মনত আছে সেইদিনাখন লাষ্ট মই মানে মদ মাংস সেইদিনাখনৰ পৰা মই বাদ দিছো তাৰ আগতে মাংস লাগে নহলে থাকিব না ভাঙৰ চিলিমটো লাগিবই এনি টাইম একদম এইটোতো একদম এনি টাইম লাগিব কেছল কি টিলিঙা মন্দিৰত গৈ নাটক কৰোঁতে ভগৱানৰ সহ্য নহল আৰু নাটকৰ ৰিয়েলত কৰি দিছে তেনেকে লাহেকে তেওঁ ভাগৱত গীতা পঢ়োতে মদ ভাং খাবলৈ মন নোযোৱা হ'ল আৰু ভাগৱত গীতাৰ নিচাটো মদতকৈ বহুত বেছি কাঢ়া বুলি কৈছো এইটো কাৰণে যে আপুনি যেতিয়া ভাগৱত গীতা পঢ়িবলৈ আৰম্ভ কৰিব আপোনাৰ জিন্দগীত বা পৃথিৱীৰ মোহ মায়াৰ পৰা একদম আঁতৰি যোৱা হয় নহয় জানো ভাগৱত গীতা মই এতিয়ালৈকে পঢ়া আৰম্ভ কৰা নাই
হয়তো অকমান পাছত কৰিমগে হয়। মোৰ মায়ে অকমান থাককচোন হয়। এতিয়া দিনত কেইবাৰ পূজা কৰে দিনত আমি দুবাৰ কৰো কাৰণ হয়। কামো থাকে মই একচুৱেলি প্লাম্বাৰ এতিয়া প্লাম্বাৰ ৰিক্সা চালক আছিল 2012 চনত এতিয়া প্লাম্বাৰ কাম কৰে খুব শান্তিত জীয়াই আছে তেওঁ একদম একো চিন্তা নাই যতে মোক লগ পালে ৰাধে ৰাধে বা কৃষ্ণ কৃষ্ণ বুলি মাতে আৰু ভাল লাগে এতিয়া নিজকে ভাল লাগে নে নিজকে অনেক একদম বহুত সুখী সুখী বহুত সুখী এতিয়া আপুনি মাছ মাংস খায় নাই নাই নেখাওঁ আমাৰ মাছ মাংস ৰচুন পিঁয়াজ চাহ তামোল বিড়ি চিগাৰেট কফি একো নাই নেচা নাই আগতে মই মদ ভাং খাই ব্যস্ত হৈ থকা আজি চাহৰো নেচা নাই এতিয়া কিহৰ নিচা এতিয়া কৃষ্ণৰ নামৰ নিচা ভগৱত গীতাৰ নিচা হৰিনামৰ নিচা আপুনি কলৈকে গৈছে মই গৈছো মায়াপুৰ বৃন্দাবন চব গৈছো আৰু এই ফুটটো যে এই ফুটটো এনেকে কৈছো এনেকে যে আছে এইটো চন্দনৰ ন হয় হয় এইটো ষ্টাইলত কিয় লৈছে এইটো ষ্টাইলত লৈছো মানে ইয়াত আমাৰ ব্ৰহ্মা বিষ্ণু আৰু মহেশ শিৱ আমাৰ তিনজনৰ বাস আছে আৰু এইটো যিটো যে আমি বনাইছো এইটো হৈছে ৰাধাৰাণী তুলসী পাত এইটো তুলসী পাত এইটো আমাৰ পৰিচয় যে আমি কৃষ্ণৰ হৈছো আৰু ডিঙিত যে একদম চেপা মৰা নিচিনাকে কিয় এইটো আমাৰ ধৰি লওক এতিয়া ঢিলাকেও পিন্ধিব পাৰিলে নাই এইটো কণ্ঠী বুলি কয় সেইকাৰণে কণ্ঠটোত লাগি থাকিব লাগে এনেকুৱা কথা ন মই নাজানো কাৰণে সুধিছো আৰু হয়তো মোৰ নিচিনাকে বহুত জনে নাজানিব পাৰে তেওঁক পোনাপুনিকে প্ৰশ্ন কৰিছো আৰু ভাল লাগে আপোনালোকে বগা ড্ৰেছত থাকে এইটো কিবা আপোনালোকৰ ইউনিফৰ্মে নে নিজে পিন্ধা হয় বগাটো নহয় বহুত মই গেৰুৱা দেখো এইটো দেখো যিসকল গেৰুৱা তেওঁলোক হয় যিসকল আজীৱন ব্ৰহ্মচাৰী থাকিবলৈ ইচ্ছা কৰে আচ্ছা তেওঁলোকে গেৰুৱা বস্ত্ৰ পিন্ধে মানে যোনে বিয়া নাপাতে তেওঁলোকে গেৰুৱা বস্ত্ৰ ধাৰণ কৰি থাকে যোনে পাতে তেওঁলোকে বগা পিন্ধে আৰু বাকী একো ৰং ৰাগ মোহ একো নাই পৃথিৱীত এতিয়া অকল কৃষ্ণ 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 বন্ধুসকল তাকেই জীৱনত কি হৈ যায় কোনো ক'ব নোৱাৰে এজন মদাহী ভাঙোৱাৰ পৰা আজি কেনেকে এজন ভগৱান শ্ৰীকৃষ্ণৰ সেৱক তথা ভক্ত হৈ পৰিল এতিয়া একো নিচা নাই বোলে অকল ভাগৱত গীতা পঢ়া আৰু কৃষ্ণৰ নিচা লাগিলে হেনো তো তাকে এজন অনুপ্ৰেৰণীয় ব্যক্তি বুলি ক'ব লাগিব এটা টাইমত তেনেকুৱা আজি এটা টাইমত এনেকুৱা তো তাকে বন্ধুসকল ভিডিঅ'টো যদি ভাল পালে শ্বেয়াৰ কৰি দিব আৰু এনেকুৱাই ধৰণৰ বিভিন্ন ছাবজেক্টৰ ওপৰত আকৌ নতুন এটা ভিডিঅ' লৈ আহিম আৰু আপোনালোকে যদি ভাবে ৰাতুল জীছে ভাল ভিডিঅ' বনাইছে আৰু ধৰি লওক মই ফলোৱাৰ বা ছাবস্ক্ৰাইবাৰ আৰু যদি মই ডিজাৰ্ভ কৰোঁ মানে মোৰ আৰু হ'ব লাগে তেন্তে প্লিজ ফ'ল' কৰি দিব আৰু এটা ভাল ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তথা আপোনাকো বহুত বহুত ধন্যবাদ এনেকেই থাকক সদায় হৰে কৃষ্ণ আৰু মোকো আশীৰ্বাদ কৰিব যাতে জীৱনত আগুৱাই যাব পাৰোঁ বেয়া যিবোৰ মোৰ কমে আছে বাৰু যি দুই এটা বেয়া কাম কৰো সেইকেইটা যাতে সোনকালে এৰি দিব পাৰো নিশ্চয় কৃপা কৰিব আপোনাকো ভাগৱত গীতা পঢ়িলে যাতে সেইকেইটা এৰি দিব পাৰিম চাগে নকওঁ আৰু কি তো এনিৱেজ বন্ধুসকল আকৌ নতুন এটা ভিডিঅ' লৈ আহিম তো আজিলৈ আহিছো টাটা বাই বাই নমস্কাৰ কৃষ্ণ কৃষ্ণ